মই ভাবো ১ নং গোসাইগাঁও বিধানসভা সমষ্টিত BPF দল বা NDAৰ আমি যিটো প্ৰাৰ্থী হিচাপে ১০১% জিকাটো খাটাং যিটো বাতাবৰণ আমি ৰাইজৰ সঁহাৰি পাইছো ইয়াত হৰুৱাই দিব পৰা কোনো শক্তি নাই নিৰ্বাচনৰ যেতিয়া ভোট গণনাৰ সময় হয় ৰিজাল্ট তেতিয়াই গম পাব যিবিলাক ইয়াত বেলেগ বেলেগ দলৰ পৰা কেণ্ডিডেট দিছে সিহঁতৰ কিনো ইয়াত ইমানখিনি ভোট অৰ্জন কৰিবলৈ সক্ষম নহয় সিহঁতৰ যিটো মানি যিটো আৰ্নেজমেণ্ট বুলি কোৱা হয় এইবিলাকে কিন্তু খাটাই ল'ব পাৰে এনেকৈ এটা গোসাইগাঁও ১ নম্বৰটো আৰু এইটো ইয়াৰ পৰা মই বিধানসভাত গৈ গোসাইগাঁও বিধানসভাটো বৰ্তমান যিটো আগত ২৮ আছিল ৰিডিলিমিটেশ্যন হোৱাৰ পিছত ১ নম্বৰ হ'ল আৰু ১ নম্বৰ বিধানসভা সমষ্টিটো এইটো জিঅ'গ্ৰাফিকেলি অসমৰ বৈচিত্ৰ্যাৱলীত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক আৰু ৰয়না নেশ্যনেল পাৰ্ক ইয়াত আছে সেইকাৰণে দেশ বিদেশৰ পৰা অসমত সোমোৱাৰ লগে লগে যাতে ইয়াৰ সৰ্বাংগীন উন্নয়নটো দেখা পায় তাৰ কাৰণে মই ১ নম্বৰ গোসাইগাঁও সমষ্টিটো BCC তৰফৰ পৰাই হওক বা বিধানসভা তৰফৰ পৰাই সৰ্বাংগ উন্নয়নৰ কাৰণে মই কাম কৰিবলৈ আগবাঢ়ি যাম ইয়াত প্ৰতিদ্বন্দ্বী বুলি মইতো এতিয়াও কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মই ভাবো 80% ভোট মোৰ পলিয়া হ'ব বাকী তাত প্ৰতিদ্বন্দ্বী কোৱা নাযায় 20%